আজি আমি কেইটামান সংখ্যা দি আছে সেই সংখ্যাকেইটাৰ বৰ্গমূল উলিয়াই ল'ম। বৰ্গমূলটো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে বা উৎপাদীকৰণ পদ্ধতিৰে উলিয়াই ল'ব পাৰি বা দীৰ্ঘহৰণ পদ্ধতিৰে উলিয়াই ল'ব পাৰি, কিন্তু সেইবিলাক কি হ'ব, অলপ দীঘলীয়া প্ৰচেছ হ'ব। যিহেতু আমাৰ MCQত ইমান সময় নাথাকে, মেট্ৰিকত 3 ঘণ্টা সময় থাকে, এই 3 ঘণ্টা সময়ৰ ভিতৰতে আমাৰ MCQখিনি লগতে আৰু বোৰ্ড কুৱেশ্যনখিনি আমি কি কৰিব লাগিব, সলভ কৰিব লাগিব। গতিকে শ্বৰ্ট ট্ৰিক্সত কেনেদৰে আমি এই বৰ্গমূল উলিয়াব পাৰোঁ তাকে লৈ আজি আলোচনা কৰিম। ইয়াতে চাওক, কোনো এটা বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো যদি 1 হয়, কোনো এটা বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো যদি 1 হয়, তেনেহ'লে বৰ্গমূলৰো এককৰ স্থানৰ অংকটো হয় 1 হ'ব, নহ'লে 9 হ'ব। ঠিক তেনেদৰে কোনো এটা বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো যদি 4 হয়, তেনেহ'লে বৰ্গমূলৰ এককৰ স্থানৰ অংকটো কি হ'ব, হয় 2 হ'ব, নহ'লে 8 হ'ব। যেহেতু 2 2 গুণ 4 এককৰ স্থানৰ অংকটো কিমান হ'লে 4 পালো, আৰু 8 স্কয়ার, 8 স্কয়ার মানে কি 8 8 গুণ 64, 64 হলো এককৰ স্থানৰ অংকটো আমি কিমান পালো, 4 পালো। ঠিক একেদৰে কোনো এটা সংখ্যাৰ এককৰ স্থানৰ অংকটো যদি 9 হয়, যদি এককৰ স্থানৰ অংকটো যদি 9 হয়, তেনেহ'লে বৰ্গমূলৰ এককৰ স্থানৰ অংকটো হয় 3 হ'ব, নহ'লে 7 হ'ব। বৰ্গমূলৰ এককৰ স্থানৰ অংকটো কি হ'ব, হয় 3 হ'ব, নহ'লে 7 হ'ব। ঠিক একেদৰে কোনো এটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো যদি 5 হয়, তেনেহ'লে বৰ্গমূলৰ এককৰ স্থানৰ অংকটো 5 হ'বই লাগিব। ঠিক একেদৰে কোনো এটা সংখ্যাৰ এককৰ স্থানৰ অংকটো যদি 0 হয়, অৰ্থাৎ জোড়া সংখ্যক 0 হয়, তেনেহ'লে বৰ্গমূলৰ এককৰ স্থানৰ অংকটো কি হ'ব, 0 হ'ব। যদি দুটা 0 থাকে তেনেহ'লে এটা 0 হ'ব, যদি 4টা 0 থাকে তেনেহ'লে দুটা 0 হ'ব, অৰ্থাৎ যিমান 0 থাকিব তাৰে আধা 0 বৰ্গমূলত থাকিব। আন এটা প্ৰশ্ন আমি ল'বলৈ গৈ আছো। ইয়াত 10 স্কয়াৰ কৰিলে কিমান হয়, 100 হয়। 15 স্কয়াৰ কৰিলে কিমান হ'ব, 15 স্কয়াৰ বা 20 স্কয়াৰ, এইকেইটা সংখ্যা আমি আগতে স্কয়াৰ কৰি লওঁ, তাৰপিছত এই সংখ্যাকেইটাৰ বৰ্গমূল উলিয়াই লওঁ। 15 স্কয়াৰ কৰিলে কিমান হ'ব, 15 পূৰণ 15, 5 5 গুণ 25, 25 হ'লে নাই, আৰু ইয়াতে 1 আছে না নাই, 1 লগত আৰু 1 যোগ কৰা, কিমান হ'ব, 2, 2 1 গুণ 2 হ'ব, অৰ্থাৎ 15 স্কয়াৰ কৰিলে কিমান হ'ব, 225। ঠিক তেনেদৰে 25 স্কয়াৰ কৰিলে কিমান হ'ব, 25 ইনটু 25 কিমান হ'ব, 5 5 গুণ 25, 1 বেছি কৰি লওঁ, ইয়াতে কিমান হ'ব, 2 আৰু 1 3, 3 2 গুণ 6, 25 স্কয়াৰ কৰিলে কিমান হ'ব, 625। 20 স্কয়াৰ কৰিলে কিমান হ'ব, 2 2 গুণ 4, এটা 0 থাকিলে দুটা 0 হ'ব। এইখিনিতো কমপ্লিট হ'ল। কিবা প্ৰব্লেম থাকিলে, ইয়াতে যদি কাৰো কিবা প্ৰব্লেম থাকে তেনেহ'লে কমেণ্ট কৰি জনাব, মই শুধৰাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি সেই সংখ্যাকেইটাৰ বৰ্গমূল উলিয়াবলৈ গৈ আছো। আহচোন সকলোৱে। আমি জানো যে কোনো এটা বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো যদি 1 হয়, তেনেহ'লে বৰ্গমূলৰ এককৰ স্থানৰ অংকটো কিমান হ'ব, হয় 1 হ'ব, আৰু নহ'লে 9 হ'ব, হয় 1 হ'ব, নহ'লে 9 হ'ব, হয় 1 নহ'লে 9 হ'ব। যদি 9 হয় কিমান হ'ব, 9 9 গুণ 81, 81 তো নাই ইয়াতে, যেহেতু 441 আছে, 1 হ'ব। আকৌ এবাৰ মই ভালকৈ বুজাই দি আছো। যেহেতু সংখ্যাটো 441, আমি জানো কি 441 মানে কাৰ কাৰ মাজত আছে, 400 আৰু 25ৰ মাজত আছে, তেনেহ'লে ইয়াৰ বৰ্গমূলৰ কাৰ কাৰ মাজত থাকিব, বৰ্গমূলটো 20 আৰু 25ৰ মাজত থাকিব। যদি 20 আৰু 25ৰ মাজত থাকে তেনেহ'লে ইয়াৰ দশকৰ স্থানীয় মানটো কিমান হ'ব, 2 হ'ব, 2 হ'ব, 2 হ'লে 20 হ'ব। তাৰপিছত এককৰ স্থানীয় মানটো কিমান হ'ব, যদি এককৰ স্থানীয় মানটো কোনো একটা বৰ্গ সংখ্যাৰ এককৰ স্থানীয় মানটো 1 হয়, যদি 1 হয় তেনেহ'লে ইয়াৰ বৰ্গমূলৰ এককৰ স্থানৰ অংকটো কিমান হ'ব, হয় 1 হ'ব, নহয় 9 হ'ব। ইয়াতো 9 হওয়াতো কোনো প্ৰশ্ন নাহে, 9 হ'লে কিমান হ'ব, 29 হ'ব, 29 টো নহ'ব, 20 আৰু 25ৰ মাজত থাকিব, নিশ্চয় এইটো কি হ'ব, 1 হ'ব। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ। 729 ৰ আমাৰ কি উলিয়াব লাগে, বৰ্গমূল উলিয়াব লাগে।
729 টো কাৰ কাৰ মাজত আছে চাওকচোন 625 আৰু 30 স্কয়াৰ কৰিলে কিমান হয় 3 3 গুণ 9 দুটা শূন্য এটা শূন্য থাকিলে দুটা শূন্য এই 729 টো 625 আৰু 900 এর মাজত আছে না নাই আছে যদি 625 আৰু 900 এর মাজত থাকে তেনেহলে সংখ্যাটো ইয়াৰ বর্গমূলটো কাৰ কাৰ মাজত থাকিব 25 আৰু 30 এর মাজত থাকিব যদি 25 আৰু 30 এর মাজত থাকে তেনেহলে ইয়াৰ দশকৰ স্থানীয় মানটো কি হ'ব 2 হ'ব আৰু এককৰ স্থানীয় মানটো এতিয়া কি হ'ব চাওকচোন যদি কোনো এটা বর্গ সংখ্যাৰ এককৰ স্থানীয় মানটো 9 হয় যদি কোনো এটা বর্গ সংখ্যাৰ এককৰ স্থানীয় মানটো কিমান হয় 9 হয় তেনেহলে ইয়াৰ বর্গমূলৰ এককৰ স্থানীয় মানটো কি হ'ব হয় 3 হ'ব নহলে 7 হ'ব 3 হৰ প্ৰশ্নটো নাই যদি 3 হয় তেনেহলে কিমান হ'ব 25 তকৈ সৰু হ'ব এইটো সংখ্যাটো 25 তকৈ সৰু নহব যেহেতু 625 আৰু 900 এর মাজত আছে 729 টো কাৰ কাৰ মাজত আছে 625 আৰু 900 এর মাজত আছে তেনেহলে কি হ'ব 3 হতো প্ৰশ্ন নাই নিশ্চয় এটো কিমান হ'ব 7 হ'ব অর্থাৎ 729 এর বর্গমূলটো কিমান হ'ব 27 হ'ব এতিয়া আমি 1225 টো সংখ্যাটো লম এই 1225 এর বর্গমূলটো কিমান হ'ব ইয়াতে এটা বস্তু মন কৰা 30 স্কয়ার করলে কিমান হ'ব 900 যদি কোনো এটা পূর্ণবর্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো 5 হয় তেনেহলে এই সংখ্যাটোৰ বর্গমূলৰ এককৰ স্থানৰ অংকটো কি হ'ব 5 হ'ব 5 হ'ব এতিয়া সংখ্যাটো কাৰ কাৰ মাজত থাকিব যদি 30 আমি স্কয়ার কৰো কিমান হয় 900 আৰু 35 স্কয়ার করলে কিমান হ'ব 5 5 গুণ 25 এক বেশি গুণ 4 3 4 গুণ 12 1225 অর্থাৎ একেবারে ওলাই গ'ল এটো 35 হ'ব 35 স্কয়ার করলে কিমান হ'ব 1225 হ'ব ঠিক তেনেদৰে আমি আৰু বহুত সংখ্যাৰ আমি কি কৰিব পাৰো বর্গমূল উলিয়াই ল'ব পাৰো যেমন 576 সংখ্যাটো কাৰ কাৰ মাজত আছে 576 সংখ্যাটো কাৰ কাৰ মাজত আছে চাওক 625 আৰু 900 এর মাজত আছে নহয় সরি 576 সংখ্যাটো কাৰ কাৰ মাজত আছে 400 আৰু 625 এর মাজত আছে অর্থাৎ 20 আৰু 25 ইয়াৰ বর্গমূলৰ সংখ্যাটো কাৰ কাৰ মাজত থাকিব 20 আৰু 25 এর মাজত থাকিব যদি 20 আৰু 25 এর মাজত থাকে তেনেহলে ইয়াৰ দশকৰ স্থানীয় মানটো কিমান হ'ব 2 হ'ব আৰু এককৰ স্থানীয় মানটো কি হ'ব যেহেতু 20 আৰু 25 এর মাজত থাকে আৰু সংখ্যাটোৰ অংকটো কিমান আছে 6 আছে যদি 6 থাকে কি হ'ব বর্গমূলৰ যদি 6 থাকে যদি 6 থাকে তাহলে বর্গমূলৰ এককৰ স্থানৰ অংকটো কি হ'ব হয় 4 হ'ব বা 6 হ'ব ইয়াতো 6 হওয়ার প্রশ্ন নুঠে 6 হলে তো 25 তকৈ বেশি হয়ে যাব নিশ্চয় এটো কত হ'ব 4 হ'ব এইখিনি আছিল আমাৰ আজিৰ ক্লাছৰ মেইন উদ্দেশ্য তোমালোকে হেতু নিয়ম ফলো কৰি ট্রাই কৰিবা আৰু কিবা প্ৰবলেম থাকিলে সুধি ল'ব পাৰিবা কমেন্টত জনাই দিবা মই পিছৰ ভিডিঅ'ত এটো সলভ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ